তেলখিনি ভালকৈ গৰম হৈছে আৰু ইয়াতে এতিয়া মই কঁঠাল গুটিকেইটা মই ভাজি লৈছোঁ আৰু ইয়াতে অলপমান হালধি দিছোঁ আৰু অলপমান নিমখ দিছোঁ। একদম সম্পূৰ্ণকৈ সিজিব নালাগে, 70 বা 80% সিজিলেই হ'ল। এয়া দেখিছেনে কঁঠাল গুটিকেইটা আমাৰ এতিয়া খাইছে। এতিয়া মই এইখিনি এখন প্লেটত কাঢ়ি ৰাখিছোঁ আৰু অলপমান তেল দি লৈছোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে তাত মই কেইটামান জিৰা ফুটাই লৈছোঁ আৰু দিছোঁ এয়া চপ কৰি লোৱা পিঁয়াজ আৰু বিলাহী দিছোঁ আৰু বিলাহীখিনিও কেঁচা ভাৱ যোৱালৈকে ভাজি ল'ব লাগিব। আৰু ইয়াতে দিছোঁ অলপমান ধনিয়াৰ পাউডাৰ, হালধি আৰু গোটেইখিনি সামগ্ৰীও খুব ভালকৈ ভাজি ল'ব লাগিব যাতে কেঁচা ভাৱটো অলপো নাথাকে। আৰু আদা নহৰু আৰু কেঁচা জলকীয়া পেষ্ট আৰু এইখিনিও ভালকৈ ভাজি ল'ব লাগিব যাতে আদা নহৰু কেঁচা গোন্ধটো অলপো নাথাকে। আৰু ইয়াত দেখিছেনে এইখিনি এতিয়া খুব ভালকৈ ভাজ খাইছে আৰু এইখিনি সময়তে এতিয়া মই দিম গৰম পানী। আৰু এতিয়া দেখিছেনে এইখিনিও খুব ভালকৈ উতলিছে। এতিয়া এইখিনি সময়তে মই দিছোঁ সোৱাদ অনুযায়ী নিমখ আৰু ভাজি ৰাখিছিলোঁ যে কঁঠাল গুটিখিনি, সেই কঁঠাল গুটিখিনিও দি দিছোঁ। আৰু এইখিনি এতিয়া খুব ভালকৈ উতল আহিলেই হ'ল আৰু 6-7 মিনিটমান কম জুইত তেনেকৈ ভালকৈ সিজিব দিম। এয়া দেখিছেনে খুব ভালকৈ এতিয়া সিজি গৈছে। আৰু ইয়াতে একেবাৰে শেষত দিছোঁ এতিয়া অলপমান গৰম মছলা আৰু কচুৰি মেথি। আৰু যদি কঁঠাল গুটিৰ তৰকাৰী ৰেডি হৈ গৈছে।